তো হেল্ল' গাইজ, ৱেলকাম টু মাই জিবি মিক্স ব্লগ। প্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু লগতে যাতে সকলোৰে দুৰ্গা পূজাৰ দিনকেইটা ভালে কুশলে যাওক তাৰে কামনাৰে এটা সৰু চাই ব্লগ ভিডিঅ' বনাবলৈ আপোনালোকে ওলাইছোঁ আপোনালোকলৈ। চ' আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ভিডিঅ'টো হ'ল আজি এনেকুৱা মানে আমাৰ বঙাইগাঁৱৰ কেনেকুৱা টপ মণ্ডপ আল্টিমেট মণ্ডপ বনাইছে সেইবোৰ আপোনালোকক দুখীয়া যাম। ক'ৰবাত বনাইছে কেদাৰনাথ, ক'ৰবাত বনাইছে ৰাম মন্দিৰ আৰু কিবা আছিলে এটা। ত' আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই যাব, মজা পাব, অকণ হ'লেও মজা পাব। আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে ন, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু অকণমান আপোনালোকে মৰম দিলে অকণমান ভিডিঅ' বনাবলৈ মই সাহস পাওঁ। তো আপোনাৰ জৰিয়তে আৰু মোৰ লগত যাব আমাৰ এটা ভাতিজা আছে, তাইও মোৰ লগত যাব, আমি দুজনে যাম। এইবিলাক আছে পাৰ্টনাৰ, এইবিলাক নাযায়। ইয়াতে ফটোগ্ৰাফাৰ চলি আছে, মানে ফটো উঠি আছে, ইহঁত মানে নাযায়। এইজন যাব লাষ্টতো। চাওক কি চলি আছে ইয়াতে, তো চোন না ৰিলচ বনাই গান ধুনীয়া ধুনীয়া। সেইটো ভাতিজাহঁতো এই যাব মোৰ লগত। কি পষ্ট দিছে বেছি দেৰি নকৰোঁ, এতিয়া চলক। তো প্ৰথমতে আহি পালোঁ গল্ডেন জুবলি। ইয়াতে সোমাই যাওঁ, ইয়াত বা কি বনাইছে সোমালে গম পাম। চ' বলক তেনেহ'লে লাহে লাহে। তো ইয়াত গাইজ প্ৰথমতে আহি পালোঁ এইটো অক্ষৰধাম মন্দিৰ। চাওক না কি বনাইছে আল্টিমেট, চাওক এনেকুৱা মজা। আৰু ইয়াতে গল্ডেন জুবলি পতা হৈছে, 50 বছৰ হ'ল ন ইয়াতে দুৰ্গা পূজা পতা। তো তাৰ কাৰণে ইয়াতে গল্ডেন জুবলি পতা হৈছে। এইটো ষ্টেজটো, ইয়াতে ফাংচন পতা হ'ব। ইয়াতে মানে ধুনীয়া ধুনীয়া ছিংগাৰ আনিব, আপোনালোকে সোনকালে আহিব চাবলৈ। তো এতিয়া মেইন মন্দিৰটোলৈ যাই আহোঁ, মানে আগলৈ আপোনালোকক দেখুৱাব লাগিব ন ভালকৈ। তো বলক তেনেহ'লে এতিয়া। আৰু এইবিলাক যে বনাইছে থাৰ্মকল আৰু কাঠৰ বনাইছে, আপোনালোকে আহিলে নিজ চকুৰে দেখা পাব। তো আপোনালোকে প্লিজ আহিব। তো এতিয়া আপোনালোকক ভিতৰত যাই কিনে অকণমান দেখুৱাওঁ কেনেকুৱা বনাইছে মানে। তো আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। তো এতিয়া যাম ভিতৰলৈ, আণ্ডাৰগ্ৰাউণ্ড পূৰা মানে মাটিৰ তলত সোমাই যোৱা যেন লাগে, আণ্ডাৰগ্ৰাউণ্ড পূৰা। প্ৰথমতে সেৱা কৰি লওঁ চাওক না কি বনাইছে, কি বনাইছে চাওক না, কি ক'ম আৰু। আপোনালোকক 360 ভিউ এইবাৰ দেখাই দিওঁ, চাওক কিমান মজা মজা না আল্টিমেট। তো অক্ষৰধাম মন্দিৰটো চোৱা হ'ল, এতিয়া যাওঁ আমি অযোধ্যা ৰাম মন্দিৰ। তো সেইটোও মজা বনাইছে, তো সেইটোও চাবলৈ যাম। আপোনালোকক ভিডিঅ'ৰ সৈতে দেখাবলৈ অকণমান চেষ্টা কৰি যাম, খালি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, মজা হ'ব। চাওক আৰু ৰাতি আহিব লাগিব ইয়াতে গল্ডেন জুবলি, ধুনীয়া ধুনীয়া ছিংগাৰ আনিব ইয়াতে। আগতীয়াকৈ আহিব লাগিব সোনকালে। আমি দিনতে চাই ল'লোঁ, ৰাতি আহিলেতো দেখাই নাপাম, মানুহ হৈ যাব। কি বনাইছে আপোনালোকে যদি আহা ইয়াতে, মই আপোনালোকৰ এড্ৰেছটো জনাই দি আছোঁ। এয়া চাওক তলত লিখি দিছে PG কলনী নিউ বঙাইগাঁও। আপোনালোকে মেপত চাই কিনে আহিব, গম পাই যাব ক'ত আছে এইটো। তো এয়া আহি গ'লোঁ অযোধ্যা ৰাম মন্দিৰ। ইয়াতে মানে ৰাম জন্ম লৈছিলে, সেইটো ইয়াতে বনাইছে মন্দিৰটো। চাওক কেনেকুৱা মজা আল্টিমেট। এতিয়া আপোনালোকক ওচৰত যাই কিনে দেখুৱাম কেনেকুৱা বনাইছে, কেনেকুৱা মজা না। আৰু এইটোৱে সেইটো মন্দিৰ, প্ৰথমতে যে কৈছিলোঁ ৰাম মন্দিৰ, এইটোৱে অযোধ্যা ৰাম মন্দিৰ হয়। তো এতিয়া আপোনালোকক ঘৰত যাই মানে ভিতৰত যাই কিনে দেখুৱাম কেনেকুৱা মানে বনাইছে। তো আপোনালোকে খালি চাই থাকক। কি বনাইছে ৰে, গান লগাই দিছে, কপিৰাইট লাগিব। 360 ভিউ আপোনালোকক দেখাই দিওঁ। এতিয়া অযোধ্যা ৰাম মন্দিৰো চোৱা হ'ল, এতিয়া আমি যাম কেদাৰনাথ চাবলৈ। তো এতিয়া আমি কেদাৰনাথ চাবলৈ গৈ আছোঁ গাড়ী লৈ, মানে স্কুটি গাড়ী লৈ যাব লাগে, খোজকাঢ়ি আমি গৈ আছোঁ গাড়ী, কি ক'ম আৰু। এতিয়া আপোনালোকে চাই দিব, কেদাৰনাথ পাওঁ আৰু অকণমান গ'লে পাম আৰু। তো এয়া ফাইনেলি কেদাৰনাথত আহি পালোঁ। তো এতিয়া আপোনালোকৰ ওচৰত যাই কিনে দেখুৱাম কেনেকুৱা বনাইছে। আৰু আপোনালোকে কমেণ্টত জনাবচোন কেদাৰনাথটো ছেম হৈছেনে নাই। এখন ফটো চাই কমেণ্টত জনাব দেই, ছেম হৈছেনে নাই। আৰু এইবিলাক বৰফ পৰি আছে, মানে কেদাৰনাথৰ কাষত বৰফ পৰি আছে ন, এইবিলাক ইয়াতে বনাইছে। এতিয়া বৰফ যেন নালাগে, ৰাতি লাগিব ইয়াত, এতিয়া দিন ন, তাৰ কাৰণে বৰফ যেন নালাগে। ৰাতি আকৌ আহিব লাগিব ভিডিঅ' বনাবলৈ।
আল্টিমেট না মজা একদম ৰিয়েলততো যাবই নাপাম ডুপ্লিকেটটো আহিলোঁ আৰু চাবলৈ মোৰ মতেতো সেইটোৱে অৰিজিনেল নিচিনাই লাগিছে আৰু আপোনালোকে ইয়াত মানে গান ক'বলৈ আহিব পৰা ছিংগাৰ হ'বলৈ ইয়াতে মানে চিলভাৰ জুবলি হ'ব ইয়াতে 25 বছৰ হ'ল ইয়াতে মানে দুৰ্গা পূজা পতা আপোনালোকে আহিব ইয়াতে গান গাবলৈ একদম মজা ডান্স কৰিব আৰু ইয়াতে উপভোগ কৰিব কেদাৰনাথ ধুনীয়া দৃশ্য কম তো গাইছ আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিলে কেদাৰনাথৰ পৰা সামৰণি মাৰিলোঁ তিনিটা চালোঁ এটা চালোঁ অক্ষৰধাম মন্দিৰ এটা আছিলে ৰাম মন্দিৰ আৰু এটা আছিলে এইটো কেদাৰনাথ মন্দিৰ আৰু আছিলে ডুবাইৰ পৰা এই বুৰ্জ খালিফাটো আছিলে ডুবাইৰ তো সেইটোও বনাইছে বিজিনিত সেইটো মানে যাবলৈ টাইম নাই যদি আপোনালোকে কোৱা কমেণ্টত জনাব মই আপোনালোকৰ কাৰণে সেইটোতো চাই ওলাম ভিডিঅ' বনাম আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখাব তো আপুনি খালি কমেণ্টত জনাব লাগেনে নালাগে ভিডিঅ' বনাব ডুবাইৰ বুৰ্জ খালিফা তো আজিৰ ভিডিঅ'খিনি এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিবলৈ এইখিনি মানুহ আজিলৈ বাই বাই জয়